হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আমাৰো সকলোৰে ভাল হয়। আজি আমি আমাৰ মৰমৰ ধুনীয়া ফুলনিখন আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। বহুত ডাঙৰ ফুলনি নহয় যদিও যি আছে সেয়াকে বোলো আপোনালোকক আজি দেখাই দিওঁ। তেতিয়াহ'লে আজি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো আৰম্ভণি ক্ৰিচেণ্টিমামবোৰৰ পৰাই কৰি যাওঁ। বহুত বেছি ক্ৰিচেণ্টিমাম নাই, তথাপিতো যি আছে ধুনীয়াকৈ ফুলি আছে। এইজোপা চাওক, ইমান ধুনীয়াকৈ ফুলি আছে। গোটেইখিনি জোপোহা হৈ গছজোপা ভৰি আছে, দেখি মনটো ভাল লাগি যায়। আৰু এইজোপাও ক্ৰিচেণ্টিমামেই হয়, এইটো বহুত ধুনীয়া লাগে দেখি। আৰু এইটো এটা ক্ৰিচেণ্টিমামৰ ভেৰাইটি হয়, এইটো দেখি ভাল লাগে। আৰু এইফালে এইখিনি ফুলি আছে কমকৈ, এইখিনি ছাগলীয়ে খাই দিলে। বহুত ধুনীয়াকৈ ফুলি আছিলে, ছাগলীয়ে খাই দিলে, মনটো দেখি বেয়াহে লাগিছে। তাৰপিছত এইফালেও এজোপা সেই আগত দেখুওৱাৰ নিচিনা একেই ফুলি আছে ধুনীয়াকৈ। বহুতখিনিয়ে ভৰি ভৰি ফুলি থাকে, দেখি মনটো ভাল লাগি যায়। একে দুজোপা আছে, এইজোপাও সেই একেই ধৰণৰ ফুলি আছে। আৰু এইখিনি হ'ল ডায়েনথাছ, আৰু এইখিনিও বহুতকেইটা কালাৰত আহে। আমাৰ প্ৰায় 5-6টামান কালাৰ আছে, বহুত ধুনীয়াকৈ ফুলি আছে এইকেইটা। আৰু এইফালে আমাৰ নাৰ্জীখিনি আপোনালোকক দেখাই দিওঁ। নাৰ্জী বহুতখিনি ফুলি আছে প্ৰথম অৱস্থাৰ পৰাই, আৰু এতিয়াও বহুতখিনি ফুলিয়ে আছে বাৰু। আৰু এয়া হ'ল আমাৰ নাৰ্জী, দুটা ৰঙৰ আছে নাৰ্জীখিনি। ফুলপাহ বহুত ডাঙৰ ডাঙৰ ফুলে, দেখি মনটো ভৰি যায়, ইমান ধুনীয়াকৈ ফুলিছে। খালি আমাৰ ঘৰৰ ফুলবোৰ ৰ'দটো খুব কমকৈ পায় কাৰণে সেইকাৰণে অলপ দিগদাৰ হয়। আমাৰ 12টা বজালৈকে ৰ'দ নপৰে, তাৰপাছত অকণমান সময় ৰ'দ পায়। ছিজন ফ্লাৱাৰৰ কাৰণে অকণমান সেইকাৰণে দিগদাৰ হৈ যায় আমাৰ। তথাপিতো ফুলবোৰ ফুলি আছে বাৰু ধুনীয়াকৈ। আৰু এয়া আমাৰ বগা গোলাপজোপা এইফালে ফুলি আছে, আৰু এয়া গুলপীয়া গোলাপ। আৰু এইফালে আমাৰ পিটনিয়াখিনি ফুলি আছে। এইজোপা যে বহুত ফুলিয়ে আছে প্ৰথমৰ পৰাই। আৰু এইবোৰ প্ৰথম অৱস্থাত তেনেকৈ ফুলিবলৈ অলপ লৈছেহে। আৰু এইটো এটা ধুনীয়া কালাৰ হয়। পিটনিয়াৰো বহুতকেইটা কালাৰ আছে, এইটো এটা ধুনীয়া কালাৰ। পিটনিয়াবোৰ এইফালে এনেকৈ হেং কৰি থৈ দিছোঁ, দেখি পেলাই ভাল লাগে। আৰু যেতিয়া ফুলজোপা ভৰি ভৰি ফুলি থাকে তেতিয়া মনটো ভৰি যায়, দেখিয়ে বহুত ভাল লাগে। এইবোৰ চব পিটনিয়া হয়। এইটো কালাৰ বহুত ভাল লাগে। আৰু এয়া আমাৰ চিলভিয়াবোৰ এনেকৈ ফুলি আছে। এইজোপা আমাৰ বাগানভেলিয়া হয়। আৰু এয়া হৈছে ভাৰ্বেনা, এইজোপাও ধুনীয়াকৈ ফুলি আছে। ইয়াত বহুতকেইজোপা আছে, পাছত দেখাম বাৰু আপোনালোকক। এয়া আকৌ পিটনিয়াবোৰ আমাৰ ভালকৈ এবাৰ দেখাই দিছোঁ আপোনালোকক। ফুলাৰ পাছত ঠাৰিটো গুৰিতে কাটি কাটি দিব লাগে, তেতিয়া বহুত ফুলে পিটনিয়াবোৰ। একদম মাৰ্চলৈকে ফুলি থাকিব ধুনীয়াকৈ। পিটনিয়াবোৰ দুটা চাইডে এনেকৈ টোপৰ টিং দি পেলাই হেং কৰি দিছোঁ, তেতিয়া বৰষুণ দিলেও দিগদাৰ নহয়, বৰষুণত পৰিলেও ফুলবোৰ তেতিয়া বেয়া নহয়। আৰু এয়া দেখিছে ডায়েনথাছখিনি কিমান ধুনীয়াকৈ ফুলি আছে। এইকেইটা বহুত ধুনীয়া ধুনীয়া কালাৰত থাকে। এইকেইটা কালাৰকেইটা বহুত ধুনীয়া হয়, বহুত ভাল লাগে দেখি। আৰু এয়া ডায়েনথাছৰ পাছতে এয়াও ক্ৰিচেণ্টিমাম ধুনীয়াকৈ ফুলি আছে। আৰু এয়া হৈছে আমাৰ চাইনিজ গোলাপ। একেবাৰে অকণমানিতে বহুতখিনি ফুলি থাকে যে, ফুলজোপা ভৰি ভৰি দেখি বহুত ভাল লাগে। এতিয়া বৰ্তমান এয়া ফুলি আছে। আৰু এইটো এটা গোলাপ নতুনকৈ আমি কিনিছিলোঁ, কালাৰটো বহুত বেছি ডাৰ্ক হয়, ৰেডত কিবা ব্লেকৰ ছাট এটা থকা নিচিনা, বহুত ভাল লাগে। আৰু এইটো গোলাপ দেখিবলৈ বহুত ধুনীয়া, যিমানেই পুৰণা হয় সিমানে কালাৰটো পিংকটো বাঢ়ি বাঢ়ি গৈ থাকে। এইটো নতুনকৈ ফুলিছে, হোৱাইট নিচিনা আছে মাজত, লাহে লাহে পিংক বাঢ়ি বাঢ়ি গৈ থাকে। আৰু এইখিনি আমাৰ হৈছে তৰণীয়া,
এয়া ইমান ধুনীয়াকৈ ফুলি আছে আৰু এইজোপা ফুলজোপা যেতিয়া ভৰি থাকে বহুত ভাল লাগে দেখি। এই কমকৈ ফুলি থকা জোপা যে এইজোপাত বেমাৰী হৈছিলে, প্ৰথম মৰি গৈছিলে আৰু সেই তাৰ কাষৰ জোপাও এই বেমাৰী ধৰিছিলে, পাছত দৰৱ দি পেলাই এয়া ভাল হৈছে, আকৌ ধুনীয়াকৈ কলি দি পেলাই ফুলিছে, এতিয়া ফুলিবলৈ লৈছে। আৰু কি দৰৱ ব্যৱহাৰ কৰিছিলোঁ আমি দৰৱৰ ভিডিঅ' এটা দি থোৱা আছিলে আমাৰ চেনেলত, যদি আপোনালোকে চাব ইচ্ছা কৰে মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম বাৰু, আপোনালোকে ইচ্ছা কৰিলে চাব পাৰিব। আৰু এয়া তাৰ কাষতে আমাৰ ফুলি আছে কালাঞ্চু, এইটো পূৰা ৰঙা ফুলি আছে, এইটো দেখি খুব ভাল লাগে। কালাঞ্চুৰ আছে কেইটামান ভেৰাইটি বাৰু। আৰু এইকেইটা কেবেজ ফ্লাৱাৰ, এইকেইটাও এইটো পাৰ্পল কালাৰৰ, আৰু এটা আছে হোৱাইট কালাৰৰ, সেইটো ধুনীয়াকৈ ফুলি আছে। আমাৰ এইকেইটা ধুনীয়া কালাৰ হৈছে বাৰু, সিহঁতক বহুত বেছি ৰ'দ দৰকাৰ হয় আৰু ৰ'দ কম পায় কাৰণে তথাপিতো ধুনীয়াকৈ হৈছেগৈ বাৰু। এইকেইটা দেখি ভাল লাগে আৰু বহুত ধুনীয়া হয়। আৰু এইজোপা ডালিয়া তলতে ফুলি আছে, ইমান চাপৰত ডালিয়া ফুলা দেখিছেনে আপোনালোকে? আৰু এইটো তলতে ফুলা ভেৰাইটিটো হয়, তলতে আমাৰ 3জোপামান তলত ফুলা লগাইছোঁ আৰু এজোপাহে আমাৰ অকণমান ওখত ফুলা ভেৰাইটিটো লগালোঁ এইজোপা। এইবাৰ ফুলবোৰ লগোৱা আমাৰ এয়া ফুল দেৰিয়ে হৈছে, বহুত দেৰি হ'ল লগোৱা, দেৰিকৈ ফুলিছে সেইকাৰণে, যিহেতু সেইটো সময়তে মাও ঢুকাইছিলে, তাৰ পাছত লগোৱা ফুল হয়। আৰু এয়া আমাৰ কেলেণ্ডুলা ফুলি আছে, কলি বহুত আছে বাৰু, বহুতখিনি ফুলিলে আৰু বহুতখিনি ফুলিবলৈ আছে। এয়া ৰঙা কালাঞ্চু, কালাঞ্চু এটা ভেৰাইটি, এইখিনি ৰঙা ৰঙা ফুলিব। আৰু এইটো এটা কালাঞ্চুৰে ভেৰাইটি নেকি, এইটো ফুলি আছে অলপকৈ। আৰু এইখিনি পাতটো বৰ ধুনীয়া, এয়াও ৰঙা ৰঙা ফুলিছে। আৰু তাৰ কাষতে এয়া ভাৰবেনা ফুলি আছে ৰঙা ৰঙা। এইটো এটা কালাৰ বহুত ধুনীয়া কালাৰ হয়, এয়া বগা ফুলি আছে। আৰু এয়া মাল্টিপুল পিটনিয়া, একেখিনি কালাৰে বহুতকেইটা হৈ গ'ল, বেলেগ বেলেগ কালাৰ হ'লে বেছি ভাল লাগে, তথাপিতো আছে বাৰু কেইটামান বেলেগ কালাৰৰ। আৰু এটা এইটো কালাৰ, আৰু এইফালে ৰঙা ফুলিছে, দেখি খুব ভাল লাগে এইকেইটা। এইটো এটা কালাঞ্চু হয়, এইটো কালাৰটো খুব ধুনীয়া এটা কালাৰ। আৰু এইফালে এয়া কিচেণ্টিমামবোৰ ফুলিলে একদম ভৰি ভৰি ফুলে যে, সেইটোৱে বেছি ভাল লাগে দেখি। এইফালে এয়া নাৰ্জীখিনি দেখালোৱে আপোনালোকক। আৰু এয়া তৰণীয়া এজোপা বহুত বেছি ফুলিছে, আৰু এজোপা বহুত ভাল লাগে দেখি। এয়া কালাঞ্চু ফুলিবলৈ কলি দিছে। আৰু এয়া ভাৰবেনা, ভাৰবেনাৰ কাষতে আছে আমাৰ এইটো ফুলটো বহুত ধুনীয়া, হালধীয়া হালধীয়া ফুলে, এতিয়া কম ফুলি আছে বাৰু। আৰু এয়া আমাৰ পিটনিয়াখিনি। আৰু ইয়াতে ভিডিঅ'টো আমাৰ ইমানতে সামৰি দিছোঁ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে লাইক এটা কৰিব। আমাৰ কেনেকুৱা লাগিছে ফিজন ফ্লাৱাৰখিনি, যদি ভাল লাগিছে, ভাল পালে চাই পেলাই লাইক এটা কৰি দিব, আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব, যাতে মই এখোজ আগবাঢ়ি যাব পাৰোঁ। যিহেতু মোৰ নতুন চেনেল হয়, আৰু আগবাঢ়ি যাবলৈ কিমান কষ্ট আপোনালোকে যিহেতু জানেই, সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিছোঁ। আৰু এই আমাৰ লোকেল গোলাপ হয়, এইটো অলপ লাইট পিংক নিচিনা ফুলে, আৰু ইয়াৰ ৰঙা গোলাপ ফুলি আছে। আৰু এইফালে এয়া ফুলি আছে বগা গোলাপখিনি, বগা গোলাপ কেইবাজোপাও আছে, এজোপা আগতে দেখালোঁ, এইজোপা